এৰোপ্লেনৰ ৰং কিয় বগা? পৃথিৱীৰ ওজন কিমান? মৌজুল সহজে কিয় নষ্ট নহয়? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আৰু আজি লৈ আহিছো আপোনালোকৰ মাজলৈ 5টা এনেকুৱা ধৰণৰ তথ্য যোনকেইটা বস্তু হয়তো আপোনালোকৰ হয়তো মগজুত কেতিয়াবা আহিবও পাৰে, হয়তো আপোনালোকে চকুৰ আগত দেখি আছে, কিন্তু তথাপি হয়তো আপোনালোকে জানিবলৈ সক্ষম নহবও পাৰে। গতিকে বলকচোন বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো অলপ হ'লেও তথ্য জানিব পাৰিছো বা ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব ভিডিঅ'টো, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলকচোন পোনপ্ৰথমে থকা 1 নম্বৰৰ পইণ্টটো আমি চাওঁ। 1 নম্বৰ বিষয়টোনো কি? এৰোপ্লেনৰ ৰং কিয় বগা? হয়তো আপোনালোকে চকুৰ আগত দেখি থাকে, কিন্তু আপোনালোকে নাজানিবও পাৰে। কাৰণ আমি যিমানবোৰ এৰোপ্লেন দেখোঁ তাৰে বেছিভাগেই বগা, যোনবোৰ আমি দেখি থাকোঁ আকাশত। তাৰ কাৰণটো কি জানেনে? তাৰ মূল কাৰণটো হ'ল যিহেতু বগা ৰঙে পোহৰটো প্ৰতিফলিত কৰে, অৰ্থাৎ সূৰ্যৰ তাপটো যেতিয়া আকাশত উৰি ফুৰে, তেতিয়া সূৰ্যৰ তাপটো যেতিয়া প্লেনত পৰে, তেতিয়া সেই পোহৰটো বা তাপটো পুনৰ প্ৰতিফলিত কৰে। কিন্তু তাৰ ঠাইত যদি বেলেগ এটা ৰং থাকিল হয়, কিন্তু আমি জানো যে বাকীবোৰ ৰঙে পোহৰ বা তাপটো অলপ হ'লেও শোষণ কৰে। গতিকে ভিতৰত গৰম নহ'বলৈ তাত বগা ৰং ইউজ কৰে। আৰু লগতে বগা যদি তাত পেইণ্ট কৰা থাকে বা ৰং কৰা থাকে, তেতিয়া তাত যদি কিবা দাগ এটাও লাগে বা কিবা ক্ৰেক এটাও হয়, সেই বস্তুটো স্পষ্টভাৱে ধৰা পৰে। দ্বিতীয় পইণ্টটো হৈছে পৃথিৱীৰ ওজন কিমান? কেতিয়াবা ভাবি চাইছেনে বাৰু পৃথিৱীৰ ওজন কিমান হ'ব পাৰে? পৃথিৱীৰ ওজন হৈছে প্ৰায় 5.97 ইনটু 10 টু দি পাৱাৰ 24 কিলোগ্ৰাম। ইমান ডাঙৰ বস্তু এটা ওজন কৰিব নোৱাৰি। সেয়েহে বিজ্ঞানীসকলে মহাকৰ্ষণ শক্তিৰ সহায়ত ইয়াৰ ভৰটো আনুমানিকভাৱে উলিয়াইছে। এইটো আমি একজেক্ট ক'ব নোৱাৰো, কিন্তু আপোনালোকে নিজেও চাব পাৰে, বা মই কৈ দিছো আপোনালোকক 5.97 ইনটু 10 টু দি পাৱাৰ 24 কিলোগ্ৰাম। তৃতীয় পইণ্টটো হৈছে মৌজুল সহজে কিয় নষ্ট নহয়? হয়তো আপোনালোকে খাই ৰুটিৰ লগত খাব পাৰে, হয়তো ব্ৰেডৰ লগত খাব পাৰে, হয়তো আন বিভিন্ন বস্তুৰ লগত আপোনালোকে হয়তো মৌজুল খায়। কিন্তু মৌজুলটো আপোনালোকে জানে যিটো ঘৰুৱাভাৱে বনে, অৰ্থাৎ যোনটো পিয়ৰ বুলি কওঁ, সেইটো সহজে কিন্তু বেয়া নহয়। কিন্তু কিনা বা বটলৰ সেইটো কথা কোৱা নাই, যোনটো ফেক্টৰীৰ পৰা বনে তাত হয়তো কেমিকেলো ইউজ হ'ব পাৰে। কিন্তু ইয়াত কোৱা হৈছে মৌজুল বেয়া নহয়, যোনটো ঘৰুৱাভাৱে যোনটো পিয়ৰ মৌজুল। এতিয়া বেয়ানো কিয় নহয় তাকে আমি চাব লাগিব। বিশুদ্ধ মৌজুলত পানীৰ পৰিমাণটো খুব কম থাকে, আৰু মৌ স্বাভাৱিকভাৱে এচিডিক হয়। অৰ্থাৎ আমি যোনটো তাত এচিড মানে আপোনালোকে গম পায়, তাত মানে অলপ এচিডৰ পৰিমাণটো থাকে, ক্ষাৰকীয় নহয়, অৰ্থাৎ তাত বেছটো নাথাকে। গতিকে এই বস্তুটো মানে বেছি দিনলৈ ভাল হৈ থকাত সহায় কৰে। আৰু মৌ মাখিয়ে কিছুমান আপোনাৰ এনজাইম ৰিলিজ কৰে। সেই এনজাইমবোৰৰ বাবে মানে বেক্টেৰিয়াটো তাত বৃদ্ধি হ'ব নিদিয়ে, আৰু বহু দিনলৈ সতেজ বা ভাল হৈ থাকে। 4 নম্বৰ পইণ্টটো হৈছে মোবাইলত এয়াৰপ্লেন মোড কিয় থাকে? হয়তো এয়াৰপ্লেন মোডটো বহুতে ব্যৱহাৰ কৰে, হয়তো বহুতে ব্যৱহাৰ নকৰিবও পাৰে, কিন্তু তাৰ এটা মূল ব্যৱহাৰ হৈছে যে আমি যেতিয়া এৰোপ্লেনত যেতিয়া আমি ক'ৰবালৈ যাওঁ, তাত যেতিয়া উঠাৰ সময়ত বা আপোনালোকে যেতিয়া যাত্ৰা কৰি থাকে, তেতিয়া আপোনালোকক এয়াৰপ্লেন মোড কৰিবলৈ কয়। কাৰণ এয়াৰপ্লেন মোডটো কৰিলে আপোনালোকে হয়তো জানে নেটৱৰ্ক, ৱাইফাই, ব্লুটুথ এই সকলোবিলাক বিচ্ছিন্ন হৈ যায়। কিন্তু ইচ্ছা কৰিলে আপুনি ৱাইফাই বা ব্লুটুথটো অন কৰিব পাৰে, কিন্তু এয়াৰপ্লেন মোডটো অন কৰি দিয়াৰ লগে লগে বন্ধ হৈ যায়। তাৰ মূল কাৰণটো হৈছে যে যেতিয়া বিমান এখন উৰে, তেতিয়া মানে বিমানৰ যিটো নেটৱৰ্ক ব্যৱস্থা, তাৰ লগত যাতে কোনো খেলি মেলি নহয়, বা তাৰ লগত যাতে কোনো বিমানৰ নেটৱৰ্কৰ লগত যাতে কোনো খেলি মেলি নহয়, যিহেতু বহুতৰ নেটৱৰ্ক কানেক্ট হৈ থাকে, সেই খেলি মেলিটো নহবৰ বাবে এয়াৰপ্লেন মোড ব্যৱহাৰ কৰা হয়। লগতে আপোনালোকে এয়াৰপ্লেন মোড ইউজ কৰিলে আপোনালোকৰ বেটেৰীও বহুতখিনি সঞ্চয় হ'ব পাৰে, অৰ্থাৎ চাৰ্জ বহুতখিনি বাচিব পাৰে আপুনি। 5 নম্বৰ পইণ্টটো হৈছে পিৰামিড হাজাৰ হাজাৰ বছৰ ধৰি একেৰাহে থাকে, বা অৰ্থাৎ তাক নষ্ট কৰিব নোৱাৰে। প্ৰকৃতিয়ে সহজতে তাক নষ্ট কৰিব নোৱাৰে। তাৰ কাৰণটোনো কি আচলতে? পিৰামিড হয়তো আপোনালোকে দেখিছে, বা বহুতে হয়তো
আগতে গেমো আছিলে সেনেকুৱা টাইপৰ গেমো খেলিছে চাগে পিৰামিডটো এনেকুৱা শেপৰ হয় মানে আপোনালোকে গম পাইছে নহয় পিৰামিডটো কেনেকুৱা ই আচলতে সহজে ধ্বংস নহয় বা নষ্ট নহয় কেনেদৰে আচলতে এইটো হৈছে এটা শিলেৰে বনা এটা কঠিন অংশ যিটো সহজে স্থিৰ অৱস্থাত থাকে আচলতে ই অস্থিৰ নহয় শিলেৰে বনে যিহেতু আৰু ই এটা বিশাল শিলৰ টুকুৰা আৰু ইয়াক সহজে বতাহেও বিনষ্ট কৰিব নোৱাৰে কাৰণ ইয়াৰ শেপটো আপোনালোকে হয়তো দেখিছে বতাহ আহিলেও ইয়াত এনেকে লাগি ওপৰেদি যাবগে পাৰে বতাহেও তাক সহজে বিনষ্ট কৰিব নোৱাৰে আৰু ইয়াৰ ত্ৰিভুজীয় আকৃতিটো আছে যিহেতু ওপৰলে গতিকে এই বস্তুটো পিৰামিডটো বহু বছৰ ধৰি একেৰাহে থাকে বা সহজে নষ্ট নহয় গতিকে বন্ধুসকল এই 5টা তথ্য আছিল আপোনালোকৰ আগত আজি দিম বুলি মই উলিয়াই অনা কিছুমান সহজ সৰল তথ্য হয়তো আপোনালোকে চকুৰ আগত দেখি থাকে কিন্তু আমি চকুৰ আগত দেখি থাকিলেও হয়তো কিছুমান বস্তু আমি ভাবো বা তাক আমি কিন্তু ভাবি মেলি এৰি দিওঁ কি হ'ব পাৰে কিন্তু এনেকুৱা ধৰণৰ কিছুমান তথ্য মই উলিয়াই আনিছো মই নিজেও জানিব পাৰিছো আৰু আপোনালোককো দিব পাৰিছো গতিকে মোৰ যোগেদি আপোনালোকেও জানিব পাৰিছে গতিকে এনেকুৱা ধৰণৰ তথ্য যদি আৰু লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কমেন্ট এটা কৰি দিব কেনেকুৱা ধৰণৰ বস্তু লাগে বা কেনেকুৱা লাগিলে ভিডিঅ'টো আৰু আজিলৈ বন্ধুসকল আহিছো ইমানে ধন্যবাদ